ৰবিশংকৰ কাশী ৰেড্ডি আমি এই কাৰণে বিচাৰোঁ তেওঁ বিপদত সহায়ত বহুত মানুহক হেল্প কৰিছে মানুহৰ লগত এতিয়া এটা কথা উঠিছিল যে সি ইমান দিন ধৰি ক'ত আছিল বা কিয় ইলেকশ্যনৰ সময়ত দেখা গৈছে তেওঁ ফোনৰ মাধ্যম হওক বা বেলেগ এজনৰ ঠাইত পঠাই দি যে তাত গ'লে তোমাৰ কাম হ'ব এইবিলাক মানুহক বহুতভাৱে সহায় কৰিছে আপোনালোকে সুধিব পাৰে আৰু সেইকাৰণে আমি এজন ভাল ব্যক্তি কোনে নিবিচাৰে তেওঁ এজন ভাল মানুহ সেইকাৰণে আমি তাক বিচাৰোঁ কাৰণ তেওঁক ভোট দিলে বা তেওঁ যদি আমাৰ ২৮ৰ যদি MLA হয় আমাৰ ৰাইজৰ হোক আমাৰ যিখন আমি ঠাইৰ আছোঁ আমাৰ ডেভেলপমেণ্ট হ'ব বুলি আমি ভাবোঁ আমি সেইকাৰণেই তাক বিচাৰোঁ তেওঁক আৰু UPPLৰ পৰা টিকেট দিব লাগে আমাৰ এইখিনি কথা আমি ৰবি ৰেড্ডিক বিচাৰোঁ আজিৰ সভাখন নহ'ল তাৰ মূল কাৰণটো হ'ল যে ইয়াত প্ৰতিজন ব্যক্তি ৰবি প্ৰেমী গোটেইখিনি মানুহ ৰবিশংকৰ কাশী ৰেড্ডিক ভাল পাই ইয়াতে আহিছে সেইজন মানুহৰ কথা কৈ সিহঁতে কৈছে যে আজি ৰবিশংকৰ কাশী ৰেড্ডি ইয়াতে আহি মিটিং পাতিব বা সি টিকেট পাক নাপাক সেইটো বেলেগ কথা সেইটো পিছৰ কথা কিন্তু ৰবিশংকৰ কাশী ৰেড্ডিৰ নাম শুনি এবাৰ চাবৰ কাৰণে ইয়াত মানুহ আহি গোট খাইছে তথাপি মানে ইয়াত ৰবিশংকৰ কাশী ৰেড্ডিৰ কোনো কিছু নাই সি নাহে বুলি সিহঁতে গম পাইছে ইয়াতে আৰু কোনো ধৰণৰ কমিটি নহয় সিহঁতক মানে আমি কৈ দিছোঁ ইয়াতে কোনো ধৰণৰ কমিটি নহয় ইয়াত গোটেই মানুহ কৈ দিছে মই অকলে কোৱা নাই আৰু যিমান মানুহ আছে সুধিব পাৰে ইয়াতে কোনো কমিটি নহয় আৰু কোনেও UPPLত যোগদান নকৰে ৰবিশংকৰ কাশী ৰেড্ডি টিকেট দিব লাগিব ৰবিশংকৰ কাশী ৰেড্ডি ইয়াত যদি UPPLৰ পৰা টিকেট পায় হাজাৰ মানুহ এনেই নোকোৱাকৈ তেওঁক ভাল পাই দলত যোগদান কৰিব এইটো আপুনি ইয়াত আহিতো দেখা পালে যে কিমান মানুহ গোট খাইছিল কিয় গোট খাইছিল তেওঁক ভাল পাইহে গোট খাইছিল আমাৰ কথা এইখিনি ৰবিশংকৰ কাশী অহা নাই বুলি সেইকাৰণে আজি এইখিনি মানে সভাত ইয়াত কোনো ধৰণৰ কমিটি গঠন নহয় আমি সিহঁতক কৈছোঁ যে ইয়াত কোনো গঠন নহ'ব আপোনালোকে ঠিক আছে ৰবিশংকৰ কাশী ৰেড্ডি আমি এই কাৰণে বিচাৰোঁ তেওঁ বিপদত সহায়ত বহুত মানুহক হেল্প কৰিছে মানুহৰ লগত এতিয়া এটা কথা উঠিছিল যে সি ইমান দিন ধৰি ক'ত আছিল বা কিয় ইলেকশ্যনৰ সময়ত দেখা গৈছে তেওঁ ফোনৰ মাধ্যম হওক বা বেলেগ এজনৰ ঠাইত পঠাই দি যে তাত গ'লে তোমাৰ কাম হ'ব এইবিলাক মানুহক বহুতভাৱে সহায় কৰিছে আপোনালোকে সুধিব পাৰে আৰু সেইকাৰণে আমি এজন ভাল ব্যক্তি কোনে নিবিচাৰে তেওঁ এজন ভাল মানুহ সেইকাৰণে আমি তাক বিচাৰোঁ কাৰণ তেওঁক ভোট দিলে বা তেওঁ যদি আমাৰ ২৮ৰ যদি MLA হয় আমাৰ ৰাইজৰ হোক আমাৰ যিখন আমি ঠাইৰ আছোঁ আমাৰ ডেভেলপমেণ্ট হ'ব বুলি আমি ভাবোঁ আমি সেইকাৰণেই তাক বিচাৰোঁ তেওঁক আৰু UPPLৰ পৰা টিকেট দিব লাগে আমাৰ এইখিনি কথা আমি ৰবি ৰেড্ডিক বিচাৰোঁ আজিৰ সভাখন নহ'ল তাৰ মূল কাৰণটো হ'ল যে ইয়াত প্ৰতিজন ব্যক্তি ৰবি প্ৰেমী গোটেইখিনি মানুহ ৰবিশংকৰ কাশী ৰেড্ডিক ভাল পাই ইয়াতে আহিছে সেইজন মানুহৰ কথা কৈ সিহঁতে কৈছে যে আজি ৰবিশংকৰ কাশী ৰেড্ডি ইয়াতে আহি মিটিং পাতিব বা সি টিকেট পাক নাপাক সেইটো বেলেগ কথা সেইটো পিছৰ কথা কিন্তু ৰবিশংকৰ কাশী ৰেড্ডিৰ নাম শুনি এবাৰ চাবৰ কাৰণে ইয়াত মানুহ আহি গোট খাইছে তথাপি মানে ইয়াত ৰবিশংকৰ কাশী ৰেড্ডিৰ কোনো কিছু নাই সি নাহে বুলি সিহঁতে গম পাইছে ইয়াতে আৰু কোনো ধৰণৰ কমিটি নহয় সিহঁতক